আইও বৰ ঠাণ্ডা পৰিছে অ' থাকিবই পৰা নাই একদম কাপোৰ কানি চুৱেটাৰ পিন্ধিও একদম বহুত ঠাণ্ডা পৰিছে আৰু এই তাতে ইফালে এই ছোৱালীজনীৰ ঘৰত আছোঁহি অহা এমাহেই হ'ল বোলে এই ছোৱালীজনীয়ে মাতিলে বোলে মা বোলে কিমানো ঘৰত থাক বোলে মোৰ ঘৰলৈও আহিবি সেই বুলি আহিলোঁ আৰু তাৰপাছত আৰু সেই এতিয়া থাকি থাকি আমনিও লাগিছে তাৰ জোঁৱায়ে আকৌ ক'লে এই মা বোলে এই ঘৰতে সোমাই সোমাইনো বোলে কিমান থাকিব বোলে এই ব'লক বোলে অকণমান ফুৰাই আনো অকণ বজাৰো কৰিব বোলে এই ফুৰাই আনো ব'লক মোৰ ইফালে যাবলৈও মন নাই জাৰত থাকিব পৰা নাই এয়া ঘৰতে কাপোৰে কানিয়ে লৈ আছোঁ এই বোলো এই যাওঁ জানো তাৰপিছত বোলে এই জোৰ কৰিলে আৰু ব'লক ব'লক বোলে একো নহয় বোলে মন চন ভাল লাগিব বোলে কিমাননো ইয়াত সোমাই থাকিব তাৰপৰা বোলে সেই তেতিয়াহ'লে ব'ল আৰু বোলো গ'লোঁ আৰু এই বোলে সোমোৱাই দিলেগৈ নহয় একদম এই গৈছে বজাৰ কৰিবলৈ একদম বিল্ডিং ডাঙৰ ঘৰ কি কৰিম এতিয়া কেনেকৈ যাম মানুহবিলাকে আকৌ এইখন কি সেইখন বোলে সেইখনতহে যায় বোলে চুঁচৰি চুঁচৰি যায় যে এইখিনি ভেলে ভেটৰ নে এলে ভেটৰ তেনেকুৱা কিবা বুলি কয় মোৰ মুখতে নুফুটে কেনেকৈনো ফুটিব এইবোৰ ইমান টান টান ৱৰ্ড এতিয়া সেই মুখতে নুফুটে এতিয়া সেই বোলে সেই ব'লক বোলে এইখনতে বোলে ৱা মোৰ একেবাৰে একদম চকু কপালত উঠিছে নহয় এইখনত আকৌ কেনেকৈ যায় মানুহ চুইচ বোলে টিপি দিলে বোলে ফকৈ উঠি যায় বোলে হাই হাই জোঁৱায়ে ক'লে বোলে মোৰ বোলো ভয় লাগিছে পাই বোলো এইখনত নাযাওঁ তহঁতিয়ে আনকৈ যা বজাৰ কি আনো আনকৈ যা উঠি যা এই মোলৈও লৈ আহিবি কিবা এটা নাই নাই নহ'ব বোলে জোঁৱায়ে ক'লে আপুনিও যাব লাগিব বোলে নিজে পচন্দ কৰি আনিব বোলে আকৌ বোলে হেৰি পচন্দ নহ'ব আমি আনিম বোলে কিবা এটা আকৌ পচন্দ নহ'ব বোলে ইমান দামী হেৰিখনলৈ আহিছোঁ বোলে আপুনি নিজেই লৈ ল'ব বোলে কিবা এটা বোলে মই বোলো এতিয়া কেনেকৈ যাওঁ তাৰপিছত জোঁৱায়ে ক'লে বোলে একো নহয় বোলে ব'লক বোলে মই ধৰি দিম বোলে হাই হাই ধৰি দিম বুলি ক'লত আৰু গ'লোঁ আৰু যেনে তেনে গৈ আছোঁ এপাকত আকৌ হাতখন এৰি গ'ল নহয় জোঁৱাই হাতৰ পৰা এৰি গ'ল আৰু একদম কি হ'ব এতিয়া মই একেবাৰে বগাই বগাই একদম চুঁচৰি একদম ওপৰত যেতিয়া পালোঁগৈ ঐ মোৰ একদম জীৱটো একদম গৈছিলে আজি আৰু যেতিয়া ওপৰত উঠিলোঁগৈ তেতিয়াহে ঘূৰি আহিছে আজি যে কি হৈছিলে মোৰ আৰু ঈশ্বৰ এনেকুৱা মানে আহিব নাপায় দেই এই ভৰিবোৰ কেলৈ দিছে বাৰু ভৰিবোৰতো আজিকালি কামেই নাইকিয়া হ'ল আৰু ভৰিয়ে একেবাৰে একদম চুইচ টিপিলে ওপৰত উঠিব পৰা হ'ল আৰু কি যে হ'ব এই ভৰিবোৰ এনেইহে দিছে আৰু সেইকাৰণে মানুহৰ আকৌ ভৰি বিষ আঁঠু বিষ তথাপিও সেইবোৰ নুগুছে বেমাৰ কি যে হ'লো আজি মোৰ জীৱটো যেনে তেনেহে ঘূৰি আহিছে গৈছিলোঁগৈ আৰু ইপুৰি পালোঁগৈ সেইদিনা আৰু বুঢ়ী মৰণ হ'ল সেইদিনা